Hi everyone, মই লক্ষ্য পুনৰবাৰ আপোনাৰ এই চেনেললৈ স্বাগতম জনাইছো। আজি আমি 25টা ইংলিছৰ প্ৰশ্ন ডিসকাস কৰিম। এক্সপ্লেনেশ্যনৰ সৈতে ফাৰ্ষ্টত আপোনালোকে নিজে স্কোৰ কৰিবলৈ চেষ্টা কৰিব, আউট অফ 25 কিমান পাই জনাব। বহুত বেছি ইম্পৰ্টেণ্ট প্ৰশ্ন হয় কাৰণ সকলোবিলাক সেবাই কণ্ডাক্ট কৰা হয়। আসাম টেট 2021ৰ পেপাৰ 2 সেকেন্ড পেপাৰত অহা প্ৰশ্ন হয় সকলোবিলাক, গতিকে সকলো ইম্পৰ্টেণ্ট হয়। প্ৰথম প্ৰশ্নটো চাওক আপোনালোকে, আৰু প্ৰশ্নবিলাক মই ভালকৈ পোৱা নাই, যদি পাওঁ আমি যোৱাকালি হৈ যোৱা প্ৰশ্নবিলাকো ভালকৈ ডিসকাস কৰিম with easy explanation. প্ৰথম প্ৰশ্নটো আছিল যে মেৰী will be here when she does her work আছিল প্ৰথম প্ৰশ্নটো। যদি আপোনালোকে চাই ইয়াত when conjunction লগাইছে আৰু ইয়াত when conjunction লগাইছে তাৰ আগফালৰ সেন্টেন্সটো ফিউচাৰ ইনডিফিনিট টেন্সত আছে চাওক। যদিহে এটা বাক্য ফিউচাৰ ইনডিফিনিট থাকে আৰু তাত কিবা এটা কনজাংশন থাকে, if বা when বা যিকোনো ধৰণৰ হ'ব পাৰে, তেতিয়া আমি কি কৰিম, নেক্সট সেন্টেন্সটো প্ৰেজেন্ট ইনডিফিনিট লিখিম। ফিউচাৰ ইনডিফিনিট এইফালে প্ৰেজেন্ট ইনডিফিনিট। ঠিক আছে, প্ৰেজেন্ট ইনডিফিনিট কোড আছে, ইয়াত ডিড আছে, কেনসেল কৰিলে, ইয়াত পাষ্টত নিদিলে কেনসেল কৰিলে, ইয়াত প্ৰেজেন্ট ইনডিফিনিট আছে, ইয়াত প্ৰেজেন্ট ফৰ্ম আছে, ইয়াত প্ৰেজেন্ট ফৰ্ম আছে। যেহেতু সি মানে থাৰ্ড পাৰ্সন সিঙ্গুলাৰ নাম্বাৰ, বেলেগ কাৰোবাৰ কথা পাতিছো অকলে আছে, থাৰ্ড পাৰ্সন সিঙ্গুলাৰ হলে মেইন ভাৰ্বৰ লগত এস বা ইএস আহিব। সো অপশন এ টু কাৰেক্ট আনসাৰ। মেৰী উইল বি হিয়াৰ when she finishes her work। ক্লিয়াৰ আছে নিশ্চয়, কোনো অসুবিধা নাই। ফিউচাৰ ইনডিফিনিট কাৰণে আমি প্ৰেজেন্ট ইনডিফিনিট কৰিলো আনটো সেন্টেন্স। তাৰ নেক্সট চাওক যে ডেছ ষ্ট্ৰং হি মে বি হি কেনট ডু দিছ। কি ক'ব বিচাৰিছে যে হি যিমানেই ষ্ট্ৰং নহওক কিয়, কি কৈছে, হি কেনট ডু দিছ, সি এইটো কৰিব নোৱাৰে। চ' যিমানে বুজাবলৈ আমি হাউ এভাৰ ব্যৱহাৰ কৰিম, ৱেন এভাৰটো কেতিয়াও ব্যৱহাৰ নকৰোঁ, হোৱাট এভাৰ কেতিয়াও ব্যৱহাৰ নকৰোঁ। হোৱাট এভাৰ মানে যি কি নহওক টাইপৰ বুজায়। চ' হাউ এভাৰ ষ্ট্ৰং হি মে বি, সি যিমানে ষ্ট্ৰং হ'ব পাৰে কিন্তু সি এইটো কাম কৰিব নোৱাৰে। চ' হাউ এভাৰটো ব্যৱহাৰ কৰিলোঁ। তাৰ নেক্সট আমি নেৰেশ্যনৰ ইম্পাৰেটিভ সেন্টেন্সত এনেকুৱা ধৰণৰ বাক্য পাওঁ, এক্সক্লেমেটৰী চাইন থাকে আমাৰ, সৰি ইম্পাৰেটিভ নহয়, আমি এক্সক্লেমেটৰী সেন্টেন্সত এনেকুৱা ধৰণৰ বাক্য পাওঁ, ব্ৰেভো ইউ হেভ ডান ৱেল। চ' ইয়াত অপশ্যন এইটো কাৰেক্ট আনসাৰ হ'ব, ব্ৰেভো। তাৰ নেক্সট আছিলে আমাৰ যে 98 নম্বৰ প্ৰশ্নটো ভালকৈ চাওক যে কি আছিলে আমাৰ, এ ডেছ কোৱালিফাইজ এনিথিং এক্সেপ্ট নাউন অৰ প্ৰনাউন। এক্সেপ্ট শব্দটো ব্যৱহাৰ কৰা মানে এনেকুৱা এটা আমাক পাৰ্টছ অফ স্পীচৰ বিষয়ে ক'ব দিছে যিটোৱে নাউন আৰু প্ৰনাউনৰ বাহিৰে, এক্সেপ্ট আছে, এক্সেপ্ট মানে বাহিৰে, নাউন আৰু প্ৰনাউনৰ বাহিৰে বাকী সকলোবিলাকক কোৱালিফাই কৰে। নাউন আৰু প্ৰনাউনক যিয়ে কোৱালিফাই কৰে তাক আমি এডজেক্টিভ বুলি কওঁ। নাউন আৰু প্ৰনাউনক কোৱালিফাই কৰা কথা হোৱা সুধাহাতত আমি এডজেক্টিভ ক'লো হয়, কিন্তু আমাক নাউন আৰু প্ৰনাউনৰ কথা হোৱা তাৰ বাহিৰে ভাৰ্বক কোৱালিফাই কৰা বা এডজেক্টিভক কোৱালিফাই কৰা বা এডভাৰ্বক কোৱালিফাই কৰা, এনেকুৱা কি আছে যিয়ে ভাৰ্বকো কোৱালিফাই কৰে, এডজেক্টিভকো কোৱালিফাই কৰে, এডভাৰ্বকো কোৱালিফাই কৰে। আপোনালোকে ক'ব এডভাৰ্ব আছে। এডভাৰ্বে আপোনালোকৰ কি কৰিব, এডভাৰ্বে ভাৰ্বকো কোৱালিফাই কৰিব, ভাৰ্বকো কোৱালিফাই কৰিব। ঠিক আছে, ভাৰ্বকো কোৱালিফাই কৰিব, এডজেক্টিভকো কোৱালিফাই কৰিব আৰু এডভাৰ্বকো কোৱালিফাই কৰিব। এডভাৰ্বে সকলোকে কোৱালিফাই কৰে, সকলোৰে এক্সট্ৰা ইনফৰমেশ্যন দিয়ে। ক্লিয়াৰ আছে। তাৰ নেক্সট আছিলে আমাৰ ষ্ট্ৰং ভাৰ্ব আৰু উইক ভাৰ্বৰ বিষয়ে আছিলে। আমাক প্ৰশ্নত কৈছিলে যে ষ্ট্ৰং ভাৰ্বছ আৰ কল্ড ডেছ ভাৰ্বছ এজ দে আৰ চেঞ্জ নট ইন এ ৰেগুলাৰ ৱে। এতিয়া মই আপোনাক ভালকৈ এক্সপ্লেনেশ্যন দিম, ভালকৈ আপোনালোকে শুনি যাব যে ষ্ট্ৰং ভাৰ্বটো ইৰেগুলাৰ ভাৰ্ব বুলি কোৱা হয়, ৰেগুলাৰ নহয়, ইৰেগুলাৰ ভাৰ্ব বুলি কোৱা হয়। কিয় ইৰেগুলাৰ ভাৰ্ব বুলি কোৱা হয়? কাৰণ ষ্ট্ৰং ভাৰ্বত আপোনাৰ কি হ'ব, যিটো ভাৰ্ব থাকিব তাৰ পাষ্ট ফৰ্ম আৰু পাষ্ট পাৰ্টিচিপল ফৰ্মটো কমপ্লিটলি চেঞ্জ হৈ যায়। লাষ্টত ই ডি বা টি তেনেকুৱা নালাগে। তাৰ স্পেচিয়েলি কি হয়, সাধাৰণতে কি হয়, তাৰ ভাৱেল ফৰ্মটো চেঞ্জ হৈ যায়। ইয়াত ই আছিলে চাওক, এ হৈ গ'ল, গিভ টু গেভ হৈ গ'ল। নিশ্চয় গম পাইছে আপোনালোকে, কাম টু কেম হৈ গ'ল, এ আহি গৈছে চাওক, অ' টু এ হৈ গৈছে। চ' তাৰ ভাৱেল ফৰ্মটো সাধাৰণতে চেঞ্জ হৈ যায় ষ্ট্ৰং ভাৰ্বত বা ইৰেগুলাৰ ভাৰ্বত। ক্লিয়াৰ আছে, ভাৰ্বটো কমপ্লিটলি চেঞ্জ হৈ গৈছে, স্পীক টু স্পক হৈ গৈছে। কিন্তু উইক ভাৰ্ব বা আপোনালোকৰ ৰেগুলাৰ ভাৰ্বত কি হৈছে চাওক, ইয়াত উইক বা ৰেগুলাৰ লিখা আছে, তাত সাধাৰণতে ই ডি লাগিব বা অকল ডি লাগিব বা টি লাগিব। এক্সাম্পল আছিলে ৱাক টু ৱাকড হৈ গৈছে, ই ডি লাগিছে, স্পেণ্ড টু স্পেণ্ড হৈছে, টি লাগি গৈছে, ডিটো আঁতৰাই পিনি। চ' এইবিলাকক উইক ভাৰ্ব বুলি ক'ব বা ৰেগুলাৰ ভাৰ্ব বুলি ক'ব। কিন্তু যিবিলাক আপোনালোকৰ কমপ্লিটলি চেঞ্জ হৈ গৈছে, শব্দটো চেঞ্জ হৈ গৈছে বা আপোনালোকৰ ভাৱেল ফৰ্মটো চেঞ্জ হৈ গৈছে, তেতিয়া আমি তাক ষ্ট্ৰং ভাৰ্ব বুলি ক'ম বা লগতে কি বুলি ক'ম, ইৰেগুলাৰ ভাৰ্ব বুলি ক'ম। কি বুলি ক'ম, ইৰেগুলাৰ। চ' ষ্ট্ৰং ভাৰ্বক অপশ্যন এ ইৰেগুলাৰ ভাৰ্ব বুলি কোৱা হয়। নিশ্চয় ক্লিয়াৰ আছে ষ্ট্ৰং আৰু উইক ভাৰ্বৰ ডিফাৰেঞ্চটো। তাৰ নেক্সট আছিলে আমাৰ প্ৰশ্ন এটা যে জাভেদ ডেজ বিফৰ নাছিৰ কেম হোম।
আপোনালোকে চাওক বিফৰ আফটাৰ যদিহে ইউজ হয় আমি ডাইৰেক্টলি গম পাওঁ পাষ্ট পাৰফেক্ট তাৰ উপৰি আৰু এটা কথা লক্ষ্য কৰিব লাগিব তাৰ লগত লাগি থকা বাক্যটো কি ফৰ্মত আছে কি টেন্সত আছে আপোনালোকে ক'ব এইটো পাষ্ট ইনডিফিনিট টেন্সত আছে সিম্পল পাষ্ট কাৰণ ভাৰ্বৰ পাষ্ট ফৰ্মটো আছে ডাইৰেক্টলি কোনো অক্সিলিয়াৰী ভাৰ্ব নাই চ' যদিহে আনটো চেণ্টেন্স পাষ্ট ইনডিফিনিটত থাকে আমি সদায় পাষ্ট পাৰফেক্টত লিখিব লাগিব চ' অপশ্যন বিত পাষ্ট পাৰফেক্ট আছে হেড গান জাভেদ হেড গান বিফৰ নাছিৰ কেম হোম ক্লিয়াৰ আছে বিফৰ আফটাৰ থাকিলে পাষ্ট পাৰফেক্টত লিখোঁ আমি কিন্তু লক্ষ্য কৰিব লাগিব আনটো পাষ্ট ইনডিফিনিটত আছে বুলি ইয়াত পাষ্ট ইনডিফিনিটত আছিলে চ' আমি পাষ্ট পাৰফেক্টলৈ কনভাৰ্ট কৰিলোঁ যদি স্পীড হৈছে ছেটিঙত শ্ল' কৰি ল'ব আপোনালোকে শ্ল' হ'লে স্পীড কৰি ল'ব কাৰণ সকলোৰে কাৰণে স্পীড শ্ল'টো বেলেগ বেলেগ কিছুমানে স্পীডত লাগে কিছুমানক শ্ল' লাগে বহু কমপ্লেইন যদি ক্লিয়াৰ আছে ক্লিয়াৰ শব্দত লিখিব আপোনালোকে আৰু কিবা যদি আপোনাক ক'ব লগা থাকে ক'ব ভালকৈ তাৰ নেক্সট হৈছিলে যে ডেছ উই লিভ দ্য হাউচ দেন ইট বিগেন টু ৰেইন ঠিক আছে এটা কথা মনত ৰাখিব আপোনালোকে এনে ক্ষেত্ৰত আমি ন' চুনাৰ ডিড ব্যৱহাৰ কৰিম ন' চুনাৰ ডিড উই লিভ দ্য হাউচ দেন ইট বিগেন টু ৰেইন ন' চুনাৰ লগত দেন লাগি থাকে কি লাগি থাকে দেন লাগি থাকে ন' চুনাৰ দেন আৰু আপোনালোকৰ ন' চুনাৰ লগত যদি আপোনালোকৰ হেড থাকে আপোনালোকৰ হেড ঠিক আছে পাষ্ট পাৰফেক্ট ফৰ্মত থাকে তেতিয়া ন' চুনাৰ লগত হেডটো ডাইৰেক্টলি লাগি থাকিব ন' চুনাৰ হেড ঠিক আছে ন' চুনাৰ হেড আহি যাব ডাইৰেক্টলি যদি ন' চুনাৰ লগত হেড অপশ্যনো আমাৰ থাকে ক্লিয়াৰ আছে চ' ইয়াৰ ক্ষেত্ৰত আপোনালোকৰ অপশ্যন চিটো কাৰেক্ট আনচাৰ হ'ব ন' চুনাৰ ডিড তাৰ নেক্সট হৈছিলে এটা পেচিভ ভইচৰ পৰা এ চং ডেছ বাই হাৰ ইয়াত যিটো ফৰ্ম থাকিব সেইটো পেচিভ ভইচত লিখিম গতিকে আমাৰ ভাৰ্বৰ পাষ্ট পাৰ্টিচিপল ফৰ্ম থাকিব চ' চেং থাকিব নোৱাৰে কেঞ্চেল কৰিলে ভাৰ্বৰ পাষ্ট পাৰ্টিচিপল ফৰ্মটো আমি ডাইৰেক্টলি লিখিব নোৱাৰোঁ আগফালে অক্সিলিয়াৰী ভাৰ্ব লিখিব লাগিব আমি চ' অপশ্যন বিটো কেঞ্চেল কৰিলে চ' হ'ব পাৰে ৱাজ বিং চাং বা ৱাজ চাং আৰু এই দুইটাই কাৰেক্ট হ'ব পাৰে ডাইৰেক্টলি আমাৰ ইণ্ডিকেট কৰিব নোৱাৰোঁ যে এইটোৱে কাৰেক্ট বা এইটোৱে কাৰেক্ট কাৰণ এইটো পাষ্ট ইনডিফিনিট টেন্সৰ পেচিভ ভইচ হ'লে ৱাজ চাং হ'ব আৰু পাষ্ট কণ্টিনিউৱাছ টেন্সৰ পেচিভ ভইচ হ'লে ৱাজ বিং চাং হ'ব ইয়াত দুইটা আমি লিখিব পাৰোঁ এ চং ৱাজ বিং চাং বাই হাৰ আৰু এ চং ৱাজ চাং বাই হাৰ দুটাই কাৰেক্ট হ'ব পাৰে ঠিক আছে তাৰ নেক্সট চাম আমি আৱাৰ টিচাৰ্ছ মাষ্ট বি ডেছ পুনৰবাৰ পেচিভ ভইচৰ পৰা প্ৰশ্ন আহিছিলে পেচিভ ভইচৰ গতিকে ইয়াত চাওক মডেল ভাৰ্ব আছিলে মডেল অক্সিলিয়াৰী ভাৰ্ব আছিলে গতিকে তাৰপিছত বি শব্দটো ব্যৱহাৰ কৰিলে ঠিকে আছে তাৰপিছত যিটো শব্দ আহিব ভাৰ্বৰ পাষ্ট পাৰ্টিচিপল ফৰ্ম আহিব পাষ্ট পাৰ্টিচিপল ফৰ্ম চিত আছে আৰু বিত আছে অপশ্যন এটো কেঞ্চেল পাষ্ট পাৰ্টিচিপল ফৰ্মত নাই অপশ্যন ডিটো কেঞ্চেল পাষ্ট পাৰ্টিচিপল ফৰ্মত নাই চ' বি আৰু চি ভিতৰত কোনটো কাৰেক্ট হ'ব আমি গম পাওঁ লিচেনৰ পিছত কি হয় ভাৰ্বৰ পাষ্ট পাৰ্টিচিপল ফৰ্ম লিখাৰ পিছত কি হয় আমি বাই বা টু প্ৰিপ'জিশ্যন বহাব লাগে লিচেনৰ লগত টু প্ৰিপ'জিশ্যন আহিব গতিকে অপশ্যন বিটো কাৰেক্ট আনচাৰ আৱাৰ টিচাৰ্ছ মাষ্ট বি লিচেন টু নিশ্চয় ক্লিয়াৰ আছে ক্লিয়াৰ শব্দটো লিখক আমাৰ মটিভেশ্যনৰ প্ৰয়োজন হয় মাত্ৰ 2 ছেকেণ্ড লাগিব ক্লিয়াৰ শব্দটো লিখিবলৈ তাৰ নেক্সট হৈছিলে যে অইল ইজ এ ফেটি ছাবষ্টেন্স অইল ইয়ৰ অ'ন মেচিন কোনটো পাৰ্টছ অফ স্পীচ সুধিছে আমাক কিহৰ অইলটো কি দুটা চেণ্টেন্সত অইলটোৱে কি পাৰ্টছ অফ স্পীচৰ কাম কৰিছে প্ৰথমটো হ'ল অইল ইজ এ ফেটি ছাবষ্টেন্স অইলটো এটা ফেটি ছাবষ্টেন্স হয় বুলি কৈছে ইয়াৰ নিৰ্দিষ্ট বস্তু এটাৰ কথা কৈছে অইলৰ কথা কৈছে তেলৰ কথা কৈছে চ' নিৰ্দিষ্ট বস্তু এটাৰ কথা ক'লে এইটো কি হ'ব নাউন হ'ব প্ৰথমটো হৈ গ'ল নাউন অইলৰ কথা পাতিছোঁ অইলটো এটা নাউন হয় কিবা এটা বস্তুৰ নামকে নাউন বোলে তেল হয় অইল ইজ এ ফেটি ছাবষ্টেন্স ঠিক আছিলে নাউন হয় তাৰ নেক্সটটো অইল ইয়ৰ অ'ন মেচিন মানে আপোনাৰ নিজৰ যিটো মেচিন আছে আপোনাৰ নিজৰ মেচিনটো অইল কৰা বুলি কৈছে তেল লগোৱা বুলি কৈছে ঠিক আছে নিজৰ মেচিনটোক অইল লগোৱা বুলি কৈছে ইয়াত অইলটো কি মেইন ভাৰ্ব হিচাপে কাম কৰিছে মেইন ভাৰ্ব এইটো ইম্পাৰেটিভ চেণ্টেন্সৰ আগফালে কি হয় কোনো ধৰণৰ ছাবজেক্ট নাই ঠিক আছে অইল ইয়ৰ অ'ন মেচিন মানে ই মেইন ভাৰ্ব ৰূপে কাম কৰিছে যে নিজৰ মেচিনটোক অইল লগোৱা ঠিক আছে অইল লগোৱা মানে মেইন ভাৰ্ব হিচাপে কাম কৰিছে ছেকেণ্ডটো হৈ যাব ভাৰ্ব আগফালটো হ'ব নাউন আৰু ভাৰ্ব ক'ত আছে আমি চাম নাউন আৰু ভাৰ্ব অপশ্যন এত আছে গতিকে অপশ্যন এটো কাৰেক্ট আনচাৰ অপশ্যন এটো আমাৰ কাৰেক্ট আনচাৰ ক্লিয়াৰ আছে প্ৰথমটোত কিবা এটা বস্তুৰ নামৰ কথা কৈছে গতিকে নাউন ছেকেণ্ডটোত মেইন ভাৰ্ব ৰূপে কাম কৰিছে গোটেই চেণ্টেন্সটোক অৰ্থ এই অইলে প্ৰকাশ কৰিছে অইলে সম্পূৰ্ণ কৰিছে যে মেচিনটোক অইল লগোৱা তেতিয়াহে অইল লগোৱা কৰাৰ পিছতে চেণ্টেন্সটো অৰ্থ কমপ্লিট হৈছে গতিকে এইটো মেইন ভাৰ্ব হয় প্ৰথম মেইন ভাৰ্ব আছিলে অপশ্যন এত আছে ভাৰ্ব আৰু নাউন আৰু ভাৰ্ব গতিকে অপশ্যন এটো কাৰেক্ট আনচাৰ ক্লিয়াৰ আছে নিশ্চয় কোনো অসুবিধা নাই কিবা অসুবিধা থাকিলে ৰিপিট কৰি চাই দিব তাৰ নেক্সটটো আমি পাই থাকোঁ যে আই হেভ নট চিন হিম চিনছ ইয়াত আমাৰ চিনছৰ এইটো চিনছ আছিলে ইয়াত চিনছ আছে চিনছৰ পাৰ্টছ অফ স্পীচটো আমি লিখিব লাগে আমি গম পাওঁ যে প্ৰেজেণ্ট পাৰফেক্ট কণ্টিনিউৱাছ টেন্সত সাধাৰণতে আমি পাইছিলোঁ যে চিনছ আৰু ফ'ৰৰ ব্যৱহাৰ কৰা হয় যদিহে ষ্টাৰ্টিং পইণ্ট দিয়া থাকে চিনছ আহে ইয়াত নট প্লাছ ভাৰ্ব হোৱাৰ কাৰণে এইটো প্ৰেজেণ্ট পাৰফেক্ট হৈ গৈছিলে ঠিক আছে
পুনৰবাৰ কৈছোঁ মই যে ইয়াত ষ্টাৰ্টিং পইণ্ট আছে মই মানডেৰ পৰা তাক দেখা নাই মই মানডেৰ পৰা তাক দেখা নাই বুলি কৈছে ষ্টাৰ্টিং পইণ্টৰ হোৱাৰ কাৰণে ইয়াত চিন্স ব্যৱহাৰ কৰিছে তেনেক্ষেত্ৰত চিন্স আৰু ফৰটো কি হয় এটা প্ৰিপজিশ্যন হয় গতিকে ছেকেণ্ডত প্ৰিপজিশ্যন আহিব আৰু প্ৰিপজিশ্যন অকল অপশ্যন ডিত আছে গতিকে অপশ্যন ডিটো কাৰেক্ট আনচাৰ আগফালৰটো এডভাৰ্ব হিচাপে কিয় ধৰিলে কাৰণ এই চিন শব্দটো এই চিনৰ কাৰণে আহিছে আৰু চিনটো হ'ল ভাৰ্ব আৰু ভাৰ্বক কোৱালিফাই কৰিবলৈ যিবিলাক শব্দ ব্যৱহাৰ কৰা হয় ভাৰ্বৰ এক্সট্ৰা ইনফৰমেশ্যন দিবলৈ যিবিলাক শব্দ ব্যৱহাৰ কৰা হয় তাক ক'ব এডভাৰ্ব বুলি চ' প্ৰথমটো এডভাৰ্ব হৈছে ছেকেণ্ডটো প্ৰিপজিশ্যন হৈছে আপোনালোকে ক'ব ক্লিয়াৰ আছে ঠিক আছে তাৰ নেক্সট আমি চাম যে কি সেন্টেন্স হয় কি টাইপ অফ সেন্টেন্স হয় সুধিছে আমাক আইদাৰ হি ইজ মেড অৰ হি ফেইন্স মেডনেছ ইয়াত অৰ কনজাংচন আছে এটা কথা মনত ৰাখিব যদিহে অৰ কনজাংচন থাকে যদিহে বাট কনজাংচন থাকে যদিহে ফৰ কনজাংচন থাকে আৰু আগফালে যদি এটা আপোনালোকৰ সেন্টেন্স থাকে পিছফালে যদি আপোনালোকৰ এটা সেন্টেন্স থাকে সেন্টেন্স মানে যদি ক্লোজ থাকে তেতিয়া সেইটো হৈ যাব কম্পাউণ্ড ক্লোজ কি হ'ব কম্পাউণ্ড ক্লোজ আৰু যিবিলাক সেন্টেন্স থাকে আগফালৰ যদিহে সেন্টেন্সটো সম্পূৰ্ণ অৰ্থ নিজে নিজে প্ৰকাশ কৰে পিছফালৰ সেন্টেন্সটো যদি সম্পূৰ্ণ অৰ্থ নিজে নিজে প্ৰকাশ কৰে তেতিয়া এইটো ক'ব কি ইণ্ডিপেণ্ডেণ্ট ক্লোজ ক'ব এইফালে ইণ্ডিপেণ্ডেণ্ট ক্লোজ ক'ব আৰু দুটা ইণ্ডিপেণ্ডেণ্ট ক্লোজ লাগি থাকিলে সেইটো হৈ যাব কম্পাউণ্ড সেন্টেন্স ঠিক আছে ক্লিয়াৰ আছে নিশ্চয় চ' আইদাৰ হি ইজ মেড সম্পূৰ্ণ অৰ্থ প্ৰকাশ কৰিছে হি ফেইন্স মেডনেছ সম্পূৰ্ণ অৰ্থ প্ৰকাশ কৰিছে সংযোগ কৰিছে অৰ কনজাংচনে গতিকে এইটো হৈ যাব কম্পাউণ্ড সেন্টেন্স ক্লিয়াৰ আছে নিশ্চয় দুটা ইণ্ডিপেণ্ডেণ্ট ক্লোজ ইজ ইকুৱেল টু কম্পাউণ্ড সেন্টেন্স এটা ইণ্ডিপেণ্ডেণ্ট ক্লোজ ইজ ইকুৱেল টু চিম্পল সেন্টেন্স ঠিক আছে এটা ডিপেণ্ডেণ্ট ক্লোজ এটা ইণ্ডিপেণ্ডেণ্ট ক্লোজ তেতিয়া হৈ যাব কমপ্লেক্স সেন্টেন্স এইবিলাক সহজ হয় তাৰ নেক্সট চাওঁ হি প্লিডেড ফৰ হিজ ইন'চেঞ্চ পুনৰবাৰ ইয়াত ফৰ কনজাংচন হয় নেকি ক'বা কাৰণ ফৰটো ইয়াত কনজাংচন নহয় গতিকে এইটো কম্পাউণ্ড সেন্টেন্স হৈ নাযাব আৰু তাৰোপৰি কম্পাউণ্ড সেন্টেন্সত কি হয় দুটা ইণ্ডিপেণ্ডেণ্ট ক্লোজ লাগে ইয়াত দুটা ইণ্ডিপেণ্ডেণ্ট ক্লোজ আছে নেকি আপোনালোকে ক'ব দুটা ইণ্ডিপেণ্ডেণ্ট ক্লোজ নাই নিশ্চয় গম পাইছে আপোনালোকে গতিকে এইটো কম্পাউণ্ড নহয় এইটো কি হ'ব এইটো চিম্পল সেন্টেন্স হ'ব অপশ্যন বি টু কাৰেক্ট আনচাৰ তাৰ নেক্সট আছিলে 108 নম্বৰটো ৰিং দ্য বেল ইউজ ইণ্ট্ৰানজিটিভলি ঠিক আছে ৰিং দ্য বেল এটা কথা মনত ৰাখিব ট্ৰানজিটিভ আৰু ইণ্ট্ৰানজিটিভ আছে ইণ্ট্ৰানজিটিভ মানে য'ত অবজেক্টৰ প্ৰয়োজন নহয় সম্পূৰ্ণ অৰ্থ প্ৰকাশ কৰিবলৈ অবজেক্ট নালাগে আৰু ট্ৰানজিটিভত কি হৈছিলে আমাৰ অবজেক্ট লাগিছিলে ঠিক আছে আমাক ইণ্ট্ৰানজিটিভলি ইউজ কৰিব লাগে মানে আমি অবজেক্ট উঠাই দিব লাগে চ' আমি ক'ত উঠাব পাৰিম অবজেক্ট ক'ত উঠাব পাৰিম সেইটো আমি চাব লাগিব অপশ্যনবিলাক ঠিক আছে প্ৰথমটো আছিলে ৰিং দ্য বেল ৰেং লাউডলি ইয়াত অবজেক্ট আছে নেকি অবজেক্ট নাই সম্পূৰ্ণ অৰ্থ প্ৰকাশ কৰিছে না সম্পূৰ্ণ অৰ্থ প্ৰকাশ কৰিছে যে বেলটো বজালে বহুত জোৰকৈ সম্পূৰ্ণ অৰ্থ প্ৰকাশ কৰিলে গতিকে অপশ্যন এইটোৱে কাৰেক্ট আনচাৰ হ'ব ইণ্ট্ৰানজিটিভলি আমি ইউজ কৰিলোঁ কোনো ধৰণৰ অবজেক্ট থকা নাই আৰু সম্পূৰ্ণ অৰ্থটো প্ৰকাশ কৰিছে ক্লিয়াৰ আছে তাৰ নেক্সট আছিলে ইণ্ট্ৰানজিটিভ মানে আমি অবজেক্ট নোহোৱাকৈ সম্পূৰ্ণ অৰ্থ প্ৰকাশ কৰিব লাগিব বাক্যটোৰ তাৰ নেক্সটটো ইফ আই ডেছ ইউ আই শুড নট ডু ডেট এনেকুৱা ক্ষেত্ৰত ইমেজিনেৰী ক্ষেত্ৰত যে মই যদি ৰজা হ'লোহেঁতেন মই যদি চৰাই হ'লোহেঁতেন মই আকাশত উৰিলোহেঁতেন মই যদি তোমাৰ ঠাইত থকাহেঁতেন মই এইটো কাম নকৰিলোহেঁতেন মই যদি তুমি হোৱাহেঁতেন আমুক নকৰিলোহেঁতেন তামুক নকৰিলোহেঁতেন যদি হেঁতেনৰ কথা আহে আইৰ লগত আপোনাৰ কি হ'ব নৰ্মেলি আমি ৱাজ লিখোঁ কিন্তু এনে ক্ষেত্ৰত ৱেৰ আহি যাব ঠিক আছে ইফ আই ৱেৰ ইউ ক্লিয়াৰ আছে হেঁতেন বাক্য হ'লে ইম্পচিবল বাক্য হ'লে ইমেজিনেৰী বাক্য হ'লে আইৰ লগত ৱেৰ আহিব তাৰ নেক্সটটো আছিলে যে আই চেল ৱেইট টিল ইউ ডেছ ইয়ৰ লাঞ্চ ইফ ইট ডেছ উই চেল গেট ৱেইট পুনৰবাৰ ভালকৈ চাব আপোনালোকে ইয়াত দুটা সেন্টেন্স বেলেগকৈ দিয়া আছে প্ৰথমটোত আছিলে যে এই লাষ্টৰটো প্ৰথমত চাওঁ উই চেল আছিলে আগফালে ইফ লাগি আছে ইফ কণ্ডিশ্যনেল সেন্টেন্স এটা যদি ফিউচাৰ ইনডিফিনিটত আছে উই চেল মানে ফিউচাৰ ইনডিফিনিট আনটো কি হ'ব প্ৰেজেণ্ট ইনডিফিনিট আনটো কি হ'ব প্ৰেজেণ্ট ইনডিফিনিট ইট আছে গতিকে ইয়াত কি হৈ যাব ভাৰ্বৰ লগত এছ এটা আহিব ইফ ইট ৰেইনছ হৈ যাব ৰেইনছ ক'ত আছে অপশ্যন বিত আছে অপশ্যন এত আছে ৰেইনছ ক'ত আছে অপশ্যন বিত আছে গতিকে বাকীবিলাক আমি কেনচেল কৰিব পাৰিম চ' অপশ্যন এ আৰু অপশ্যন বিৰ ভিতৰত কোনোবা এটা কাৰেক্ট আনচাৰ হ'ব পুনৰবাৰ আমি ফাৰ্ষ্ট সেন্টেন্সলৈ ঘূৰি আহিম ফাৰ্ষ্ট সেন্টেন্সটো কি আছে আই চেল ৱেইট পুনৰবাৰ ইয়াত ফিউচাৰ ইনডিফিনিট চ' আনটো কি হ'ব প্ৰেজেণ্ট ইনডিফিনিট হ'ব ইয়াত আমি প্ৰেজেণ্ট ইনডিফিনিট লিখিব লাগিব প্ৰেজেণ্ট ইনডিফিনিট ক'ত আছে অপশ্যন এত আছে ইউ আছে ছেকেণ্ড পাৰ্চন গতিকে ইয়াত ফিনিছ অকল আহিব ঠিক আছে ইফ ইউ ফিনিছ ইয়ৰ লাঞ্চ প্ৰথমটোত আছিলে আৰু ছেকেণ্ড আছিলে ইফ ইট ৰেইনছ উই চেল গেট ৱেইট অপশ্যন এইটো কাৰেক্ট আনচাৰ নিশ্চয় গম পাইছে ফিউচাৰ ইনডিফিনিটৰ কথা আহিছে আৰু লগত প্ৰেজেণ্ট ইনডিফিনিটৰ কথা আহিছে আপোনালোকে ক'ব ক্লিয়াৰ আছে সহজ আছিলে তাৰ নেক্সটটো সহজ প্ৰশ্ন আছিলে হি হেজ ডেছ মেনি হাৰ্ডশ্বিপছ হি হেজ আছে চাওক হেজ মানে কি হয় পাৰফেক্ট টেন্স আৰু পাৰফেক্ট টেন্সৰ পিছত সদায় মেইন ভাৰ্বৰ পাষ্ট পাৰ্টিচিপল ফৰ্ম অৰ্থাৎ অপশ্যন বি টো কাৰেক্ট আনচাৰ ইয়াতহে ভাৰ্বৰ পাষ্ট পাৰ্টিচিপল ফৰ্ম আছে ইয়াত আই এন জি লগাই দিলে ইয়াত প্ৰেজেণ্ট ফৰ্ম লিখিলে ইয়াত ভাৰ্বৰ
গো ভাৰ্বটো অঁতৰাই দিলে ঠিক আছে নিশ্চয় গম পাইছে আপোনালোকে যে হেজ আছে পাৰফেক্ট হয় গতিকে ভাৰ্বৰ পাষ্ট পাৰ্টিচিপল ফৰ্ম হয় V3 লিখিছোঁ আমি অপশ্যন বি টো কাৰেক্ট আনসাৰ তাৰ নেক্সট আছিলে মাদাৰ লুকড আফটাৰ হাৰ চাইল্ড লুক আফটাৰ মানে আমি গম পাওঁ যে টেক কেয়াৰ কৰা যত্ন কৰা গতিকে অপশ্যন চি টো কাৰেক্ট আনসাৰ হ'ব লুক আফটাৰৰ টেক কেয়াৰ অফ তাৰ নেক্সট আছিলে আমাৰ ফ্ৰেজেল ভাৰ্ব এটা আছে হেং এবাউটৰ অৰ্থটো ওলাব লাগে হেং এবাউট মানে ষ্টে কৰা ৰখি দিয়া ৰিমেইন কৰা গতিকে আমাৰ অপশ্যন এ টো কাৰেক্ট আনসাৰ হ'ব ঠিক আছে তাৰ নেক্সট আছিলে আমাৰ আৰ্টিকলৰ পৰা দা ডেছ মোৰ ডেছ মেৰিয়াৰ ইয়াত আমি দা ব্যৱহাৰ কৰিম দা মোৰ দা মেৰিয়াৰ তাৰ নেক্সটটো আছিলে আমাৰ আৰ্টিকলৰ ডেছ গংগাছ ফ্ল'জ ডাউন ডেছ হিমালয়া আমি গম পাওঁ নদ নদী পৰ্বত পাহাৰ এইবিলাকৰ আগত আমি দা আৰ্টিকল ব্যৱহাৰ কৰোঁ গতিকে দা গংগাছ ফ্ল'জ ডাউন দা হিমালয়াছ ঠিক আছে তাৰ নেক্সটটো আছিলে ডেছ নিউটন কেনট বি মিল্টন ডেছ নিউটন যে নিউটনে মিল্টন হ'ব নোৱাৰে বুলি কৈছে মিল্টনৰ ৰেচপেক্ট কৰি পিনি নিউটনক মিল্টনৰ লগত কম্পেয়াৰ কৰা হৈছে যে নিউটন কেতিয়াও মিল্টন হ'ব নোৱাৰে চ' মিল্টনৰ নিৰ্দিষ্টকৈ কৈ দিয়া হৈছে যে কি হ'ব নোৱাৰে মিল্টন হ'ব নোৱাৰে নিৰ্দিষ্টকৈ কৈ দিছে চ' ইয়াৰ কাৰণে আমি দা আৰ্টিকল ব্যৱহাৰ কৰিম ছেকেণ্ডত দা ক'ত আছে ইয়াত আছে ছেকেণ্ডত দা ক'ত আছে ইয়াত আছে গতিকে অপশ্যন বি আৰু অপশ্যন এ চি টো কেঞ্চেল কৰি ল'ম ঠিক আছে মিল্টনৰ কথা নিৰ্দিষ্টকৈ কৈ দিছে যে নিউটন কেতিয়াও মিল্টন হ'ব নোৱাৰে আৰু কম্পেয়াৰ কৰিছে কি কৰিছে কম্পেয়াৰ কৰিছে এনে ক্ষেত্ৰত আমাৰ প্ৰথমটোত আমি এ আৰ্টিকল ব্যৱহাৰ কৰিম ছেকেণ্ডত আমি দা আৰ্টিকল ব্যৱহাৰ কৰিম চ' এ নিউটন কেনট বি দা মিল্টন চ' অপশ্যন এটো আমাৰ কাৰেক্ট আনসাৰ এ নিউটন কেনট বি দা মিল্টন তাৰ নেক্সট 117টো চাওক দা অফিচাৰ টুডে ইনগ্ৰেটেড এন এক্সিবিশ্যন হুৱেৰ ৱৰ্ক অফ লোকেল আৰ্টিষ্ট ডেছ অন ডিছপ্লে পুনৰ ভালকৈ চাওক যে কি কৰিলে আমি ভালকৈ প্ৰথম বুজিম অফিচাৰজনে কি কৰে ইনগ্ৰেটেড কৰিলে কেতিয়া কৰিলে আজি কৰিলে অফিচাৰ আহিলে এক্সিবিশ্যনটো ইনগ্ৰেট কৰিলে কি কৰি কেতিয়া কৰিলে আজি কৰিলে ঠিক আছে ইয়ালৈকে ঠিকে আছে তাৰ নেক্সট কি কৈছে হুৱেৰ ৱৰ্ক অফ লোকেল আৰ্টিষ্ট যে য'ত যিটো ইনগ্ৰেশ্যন কৰিলে এক্সিবিশ্যন তাত কি হ'ব লোকেল আৰ্টিষ্টবিলাকে কাম কৰাবিলাক ডিছপ্লে হ'ব আজি ইনগ্ৰেশ্যন কৰিলে চ' ডিছপ্লেটো এতিয়া হ'বহে এতিয়ালৈকে হোৱা নাই ডিছপ্লে যোনটো হ'ব কামবিলাকৰ যিবিলাক ডিছপ্লে হ'ব এতিয়ালৈকে হোৱা নাই হ'বহে আজি ইনগ্ৰেশ্যন জাষ্ট কৰিছেহে চ' ফিউচাৰত হ'ব প্ৰথম কথা ফিউচাৰ বুলি গম পালে থাৰ্ড পাৰ্চন প্লুৰেল ফৰ্মত আছে গতিকে উইল আহি যাব চ' উইল বি ৱেৰৰ কথা নাহে চেলৰ কথা নাহে কাৰণ থাৰ্ড পাৰ্চনৰ লগত চেল নালাগে নিশ্চয় গম পাইছে আপোনালোকে বি কথা নাহে কাৰণ ফিউচাৰ আহিব যে আজি ইনগ্ৰেশ্যন কৰিলে গতিকে ডিছপ্লে হ'বহে চ' উইল বি অন ডিছপ্লে অপশ্যন এ টো কাৰেক্ট আনসাৰ তাৰ নেক্সট আছিলে আমাৰ 118 নম্বৰটো যে Reuters reported that Tokyo dashed by the strongest quake of the year yesterday. ভালকৈ চাওক yesterday আছে মানে পাষ্টত লিখিব লাগিব yesterday মানে পাষ্টত লিখিব লাগিব তাৰোপৰি আপোনালোকে দেখা পালে এইটো পেছিভ ভইচত থাকিব কাৰণ পিছফালে বাই প্ৰিপজিশ্যন ব্যৱহাৰ কৰিছে ঠিক আছে পেছিভ ভইচত লিখিব লাগিব পেছিভ ভইচ ক'ত আছে অপশ্যন এত আছে অপশ্যন বিত আছে এইটো কেঞ্চেল কৰিব পাৰিম কাৰণ এইটো প্ৰেজেণ্টত আছে চ' ইয়াত yesterday আছে চ' আমি পাষ্টত লিখিব লাগে ৰিপৰ্টেড আছে চ' আমি পাষ্টত লিখিব লাগিব পাষ্ট ফৰ্মত আছে চ' অপশ্যন এটো ইয়াত কাৰেক্ট আনসাৰ হ'ব was rocked ঠিক আছে Tokyo was rocked by the strongest quake of the year yesterday clear আছে তাৰ নেক্সট আছে দা ষ্টুডেণ্ট ৰিপ্লাইড ডেট পুনৰবাৰ চাওক ৰিপ্লাইড আছে মানে পাষ্ট ফৰ্মত আছে পাষ্ট ফৰ্মত থাকিলেতো আমি ধৰি লৈছোঁ আমি ইনডাইৰেক্ট নেৰেশ্যনত আছে ঠিক আছে ইনডাইৰেক্ট নেৰেশ্যনত আছে ক্লিয়াৰ আছে চ' ইনডাইৰেক্ট নেৰেশ্যনত কি হ'ব প্ৰেজেণ্টত থাকিলে পাষ্টলৈ কনভাৰ্ট কৰিব লাগিব চ' প্ৰেজেণ্ট কেতিয়াও নাথাকে চ' অপশ্যন এটো কেঞ্চেল কৰিলোঁ প্ৰথম কথা চ' ইয়াত ৱাজ আছে আৰু ইয়াত ৱাজ আছে এইকেইটা হ'ব পাৰে তাৰ নেক্সট আমি চাম যে ইয়াত most ব্যৱহাৰ কৰিছে most মানে superlative form আৰু superlative form কথা দা আৰ্টিকল ব্যৱহাৰ কৰিব লাগে ইয়াত দা ব্যৱহাৰ কৰিছিলে ইয়াত দা ব্যৱহাৰ নকৰিলে চ' অপশ্যন চি টো কেঞ্চেল ক্লিয়াৰ আছে নিশ্চয় তাৰ নেক্সটটো আছিলে যে প্ৰনাউন্সিয়েশ্যন ৱাজ দ্য most difficult thing for them both বুলি লিখাৰ কোনো প্ৰয়োজন নাই ইয়াত অকল ষ্টুডেণ্ট এজনৰ কথা পাতিছে ডেমৰ কথা নাহে চ' অপশ্যন ডি কেঞ্চেল চ' অপশ্যন বি টো কাৰেক্ট আনসাৰ প্ৰনাউন্সিয়েশ্যন ৱাজ দ্য most difficult thing for him ঠিক আছে এজন আছে গতিকে আমি হিম ব্যৱহাৰ কৰিছোঁ প্ৰনাউনটো ক্লিয়াৰ আছে পুনৰবাৰ কৈছোঁ প্ৰথমতে কি আছিলে পাষ্টত আমি লিখিব লাগিব বুলি গম পালোঁ কাৰণ ৰিপ্লাইড আছে ইনডাইৰেক্ট নেৰেশ্যনত আমি প্ৰেজেণ্ট কেতিয়া উঠাওঁ অপশ্যন এটো কেঞ্চেল হ'ল মষ্টৰ কথাতে দা লাগিব চ' অপশ্যন চি টো কেঞ্চেল হ'ল ডেম বট লিখাৰ প্ৰয়োজন নাছিল অপশ্যন ডি টো কেঞ্চেল হ'ল চ' অপশ্যন বি টো কাৰেক্ট আনসাৰ স্পীড হ'লে মানে শ্ল' কৰি ল'ব ছেটিঙত গৈ পিনি বা ৰিপিট চাব পাৰিব তাৰ নেক্সটটো পুনৰবাৰ অথৰিটিজ ছেড ডেট 150 workers dead in Afghanistan by the Taliban regime পুনৰবাৰ ভালকৈ চাওক এইটো কি টেন্সত লিখিব লাগিব পুনৰবাৰ ভালকৈ চাওক এইটো কি টেন্সত লিখিব লাগিব এইটো আপোনাৰ প্ৰথম কথা এইটো কি
কি টেন্সত কিহত লিখিব লাগিব পেছিভ ভইচত লিখিব লাগিব পেছিভ ভইচত কাৰণ বাই আছে পেছিভ ভইচ ক'ত লিখা আছে এইটো অকল ডাইৰেক্ট লিখিলে পাষ্ট ইনডিফিনিট কেনচেল কৰিলে এইটো আপোনাৰ এক্টিভ ভইচত আছে কেনচেল কৰিলে কাৰণ পেছিভ ভইচত পাৰফেক্ট টেন্স হ'লে বিন শব্দটো ব্যৱহাৰ কৰিব লাগে সো আমি অপচন এটো কাৰেক্ট আনসাৰ কৰিম বাকিবিলাক কেনচেল কৰিলে ক্লিয়াৰ আছে পেছিভ ভইচত লিখিব লাগিব বুলি গম পালে কাৰণ 150 ৱৰ্কাৰ্ছক কিডনেপ কৰা হ'ল বুলি কৈছে 150 ৱৰ্কাৰ্ছে যদি অকল কিডনেপ আপোনালোকে বহাই দিয়ে 150 ৱৰ্কাৰে কিডনেপ কৰিলে বুজাব ঠিক আছে 150 ৱৰ্কাৰ্ছে কিডনেপ কৰা নাই 150 ৱৰ্কাৰ্ছক কিডনেপ কৰা হ'ল কাৰ দ্বাৰা কিডনেপ কৰা হ'ল বাই দা তালিবান ৰেজিমিৰ দ্বাৰা কিডনেপ কৰা হ'ল নিশ্চয় গম পাইছে আৰু এটা এক্সাম্পল লাগিব নেকি এক্সাম্পলটো হ'ল এনেকুৱা ধৰণৰ যে আপোনাৰ কেতিয়াবা ফুটবল প্লে এভৰিৱেৰ ঠিক আছে এইটো আপোনাৰ কাৰেক্ট টেন্স কৰিব দিয়ে সো আপোনালোকে কি কৰিব এভৰিৱেৰ দেখি পিনি আপোনালোকে এইটো কি হয় প্ৰেজেন্ট ইনডিফিনিট বুলি গম পালে গতিকে আপুনি ফুটবল প্লেছ লিখিব নেকি ঠিক আছে ফুটবল প্লেছ লিখিব নেকি আপুনি নিলিখে ফুটবলে খেলে নেকি ফুটবল প্লেছ লিখিলে ফুটবলে খেলে বুজাব ফুটবলে নেখেলে ফুটবলক খেলা হয় আমাৰ দ্বাৰা গতিকে ফুটবল ইজ প্লেড হৈ যাব নিশ্চয় গম পাইছে ফুটবলকে খেলা হয় আমাৰ দ্বাৰা ঠিক তেনেদৰে 150 ৱৰ্কাৰ্ছে কিডনেপ কৰা নাই 150 ৱৰ্কাৰ্ছক কিডনেপ কৰা হ'ল বুলি কৈছে কিডনেপ কৰা হ'ল কাৰণে পেছিভ ভইচ হয় গতিকে বাই দা তালিবান ৰেজিমি গতিকে পেছিভ ভইচ কাৰণে অপচন এটো কাৰেক্ট আনসাৰ হৈছে কাৰণ পেছিভ ভইচত BEEN বিন শব্দটো ব্যৱহাৰ কৰা হ'ল ক্লিয়াৰ আছে নিশ্চয় কোনো অসুবিধা নাই আমি 25টা প্ৰশ্ন ডিসকাস কৰিলো আউট অফ 25 কিমান মাৰ্কছ পাইছা ক'বলৈ নাপাহৰিব কমেন্ট সেকশনত ভাল পালে লাইক কৰিব শ্বেয়াৰ কৰিব সাবস্ক্ৰাইব কৰিব লক্ষ্যতক বহুত বেছি শুভেচ্ছা জ্ঞাপন কৰিছো ধন্যবাদ